লখিমপুৰৰ ফতেহপুৰৰ পৰা 4 সন্তানৰ মাতৃ নিৰুদ্দেশ। প্ৰায় 3-4 বছৰ ধৰি নিৰুদ্দেশ হৈ আছে এই চাহাক আলীৰ পত্নীগৰাকী। স্বামীৰ ঘৰত নথকা অৱস্থাত 2 সন্তান লগত লৈ 3 মাহ ধৰি নিৰুদ্দেশ হৈ আছে সুলেমা বেগম নামৰ মহিলাগৰাকী। স্বামী অৰুণাচল প্ৰদেশত কিবা কাৰণত জেলত থকাৰ সময়তে পত্নী নিৰুদ্দেশ। তেখেতৰ স্বামীয়ে বগানমৰা আৰক্ষী চকীত এখন এজাহাৰ দিয়াৰ পিছতো এতিয়ালৈকে বিচাৰি পোৱা নাই। এতিয়া উপায়বিহীন হৈ সংবাদ মাধ্যমৰ কাষ চাপে আৰু সমূহ অসমবাসী ৰাইজক অনুৰোধ জনায়, যদি কোনোবা ব্যক্তিয়ে তেখেতৰ পত্নীক দেখা পায় তেন্তে এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। নম্বৰটো হৈছে 8011231012। মই ইছাক আলীয়ে কৈছোঁ। মই কিবা এটা কাৰণত মই জেলত ফচি থকা অৱস্থাত এটা মাৰ্ডাৰ কেছত 6 বছৰ 24 দিন থকাৰ পিছত ওলাই আহি চাইছোঁ মোৰ মানুহজনী নাই আৰু মোৰ 2টা ল'ৰা ছোৱালী গায়ব হৈ আছে। মই থানাত ইজাহাৰ দিছোঁ। 2টা ল'ৰা ছোৱালী, আপোনাৰ বয়স কিমান? এটা ল'ৰাৰ বয়স ৰাজিবুল হুছেইন, বয়স 13 বছৰ, আৰু ছোৱালীজনীৰ নাম মুনমি বেগম, বয়স 7 বছৰ। আজিলৈকে মই ক'ত বিচাৰিছে? মই নগাঁও, অৰুণাচল গোটেই বিচাৰিছোঁ, আজিলৈকে কোনো সন্ধান পোৱা নাই। কোনোবাই ৰাইজে যদি কোনো সন্ধান পায় আৰক্ষীক জনাইছিলে নেকি? আৰক্ষীক মই ইজাহাৰ দিয়া আছে। আৰক্ষীক তদন্ত কৰা নাই? আৰক্ষীক মই তদন্ত কৰিছোঁ, সিহঁতক বিচাৰি আছে, মোক বিচাৰিব কৈছে। মই এতিয়ালৈকে কোনো অনুসন্ধান পোৱা নাই। কোনো ৰাইজে যদি ক'ৰবাত দেখি পায় থানাৰ যোগেদি মই এটা কণ্টেক্ট নম্বৰ দিয়া হ'ব। কণ্টেক্ট নম্বৰটো দি কিনে কণ্টেক্ট কৰি থানাৰ যোগেদি আপোনাৰ লগত যদি যোগাযোগ কৰে কেনেকৈ যোগাযোগ কৰিব? মোৰ এটা কণ্টেক্ট নম্বৰ আছে। আপোনাৰ নম্বৰটো কৈ দিয়ক। 8011231012। আকৌ এবাৰ কৈ দিয়ক। 8011231012। অসমবাসী ৰাইজক কি ক'ব? মই গোটেই অসমবাসী ৰাইজক ধন্যবাদ কৰিছোঁ। যদি কোনোবাই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, কোনোবাই সহায় যদি মোক কৰে মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে, মই সকলোকে ধন্যবাদ কৰিম। ল'ৰা ছোৱালীকেইটাৰ স্কুল ক্ষতি হৈ আছে, কোনো আধাৰ কাৰ্ড বনোৱা নাই এতিয়ালৈকে, কোনো একো নাই। ক'ত আছে এতিয়ালৈকে মই কোনো খবৰ পোৱা নাই। আসসালামু আলাইকুম। মই সমগ্ৰ ৰাইজসকলৰ মাজত এটা কথা ক'বলৈ বিচাৰি আছোঁ যে অকণমান আগত যি কথাষাৰ কৈছিলে, তেখেত জেলত আছিলে প্ৰায় 6 বছৰ 24 দিনমান। তেখেতৰ পিছত জেলত যোৱাৰ পিছত তেখেতৰ ঘৈণীয়েক এতিয়া আৰু একটা ল'ৰা একটা ছোৱালীক লৈ নিৰুদ্দেশ হ'ল। এতিয়া মানে ঘৰত নাই। এতিয়া বহুত জেগাত বিচাৰিছে, আমি লগত সহযোগ কৰিছোঁ, বিচাৰিছিলোঁ, কিন্তু তেখেতক পোৱা নাই। যদি কোনোবা ৰাইজে পায় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব আৰু ল'ৰা ছোৱালীখিনি চাই পিনি যোগাযোগ কৰিব, যাতে তেখেতৰ ভৱিষ্যত জীৱন যাতে উজ্জ্বল হয়। যাতে এতিয়া যি হালতে আছে আমি ক'ব নোৱাৰোঁ, কিন্তু ল'ৰা আৰু ছোৱালীৰ কাৰণে চবে এটা মৰম লৈ পিনি আমাক জনাব, আৰু জনালে আমি পালে মানে আমি বহুত সুখী হ'ম আৰু ৰাইজৰ ওচৰত আমি এইটো কামনা কৰিছোঁ।